Hello guys, মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালো। এতিয়া গৈছো আমি মাছ মাৰিবলৈ। সৰি মাছ মাৰিব ক'ত পাব, পাহাৰৰ পৰা মাছটো নাই। মাছ চাব যাই আছো আৰু যদি পাওঁ লৈ আহিব মানে যাই আছো। কি মাছ পাওঁ চাওঁ। আমি স্পেচিয়েল উজন বজাৰত তামাম মাছ আছে, কিন্তু চাওঁ কি মাছ পোৱা যায়, কি আনিব পাৰোঁ বলক। গাইছ, ঘৰৰ কাষতে লোকেল খাহী কাটি আছিল, তো পাই গ'লি খাহী। গাইছ, খাহী মাংস লৈ আহিলোঁ, ঘৰৰ ওচৰতে কাটিছিল, একদম ফ্ৰেছ খাহী। ক'ত যাই আছা এতিয়া? কি আনিব যাম আমি? গাহৰি মাংস খাই ভাল লাগে নেকি? হয় নেকি? গাহৰি আনি দেখাইছি। আমি বজাৰ কৰিব আহি মাছৰ বজাৰ বিশেষকৈ ইয়াতে আহিলোঁ আমাৰ উজন বজাৰতে, ঘৰৰ ওচৰতে। আৰু উজন বজাৰত মাছৰ কাৰণে বিখ্যাত হয়, আৰু ইয়াতে দোকানীৰ লগত দাম খেলি মানে বিশেষকৈ ঘৰৰ মানুহে স্পেচিয়েলি চিতল মাছ খাই ভাল পায়, তো স্পেচিয়েলি চিতলকে দাম দৰ কৰিলোঁ। আৰু দাম দৰ কৰি এটা ল'লোঁ, এইটো হ'ল চিতলটো আমাৰ ঘৰত নিয়াৰ কাৰণে। প্ৰায় 2 কেজি ওজনৰ ল'লোঁ। তো এইখিনিতে আমাৰ এইটো মাছেৰে হৈ যায় আমাৰ পৰিয়ালটোৰ। চব ফাইনেলি চব ৰেডি, যোগাৰ হৈ গ'ল। গাহৰি মাংস, ছাগলী মাংস মানে খাহী, আৰু মাছৰ 2বিধ মাছ, বৰালি আৰু চিতল দুয়োটা একেলগে আছে। তো মাদাৰ আৰু ৱাইফে একেলগে যোগাৰ কৰিছে গোটেইখিনি। চ' এতিয়া তেওঁলোকে যোগাৰ কৰি বনাব এইখিনি। ফাইনেলি গাহৰি হৈ গ'ল, গাহৰি ফ্ৰাই, পৰ্ক ফ্ৰাই, ড্ৰাই ফ্ৰাই। এইটো হ'ল চিকেন ড্ৰাই ফ্ৰাই। ৱাও, কি স্মেল। গাইছ, খোৱাহে কথা এতিয়া ধুনীয়াকৈ কম আৰু। মাছটো হোৱাই নাই বৰ্তমান, মাছ হ'ব বাকী আছে। ইফালে বনাই আছে, ইফালে বনাই আছে। গাইছ, বৰ্তমান ব্ৰইলাৰ ফ্ৰাই মজা, কি ক'ম আৰু, বহুত টেষ্টি। मी बनता ना कैमरामैन খাব লগত টেষ্ট কৰিছোঁ। এতিয়া খাম গাহৰি। গাহৰিটো চাই লওঁ কেনেকুৱা। গাহৰি গাইছ, গাহৰি আনিলোঁ, পূৰা একদম ধুনীয়া। ড্ৰাই ফ্ৰাইটো ক'বই নালাগে, ইমান টেষ্ট লাগে। চব বাহিৰতে মাদাৰ আৰু ফাদাৰে ইয়াতে বনাইছে, মা আৰু দেউতাই বনাইছে ধুনীয়া কৰি ছাগলী মাংসখিনি। তো জুইতে বনাই আছে ধুনীয়াকৈ। তো জুইত খাই বেছি টেষ্ট লাগে, সেইটোৰ কাৰণে আৰু বঢ়িয়াকৈ বনাইছে। মই এতিয়া একো খাব মনে নাই, একদম পূৰা পেট ফুল মাংস ভজা খাই। এতিয়া ভাত খাম, মাহৰ দালি আছেই যিহেতু, মাহৰ দালি খাই ল'ম। তাৰপিছত অকণমান মাংস, মানে ছাগলী মাংস, আৰু অলপমান মাছৰ জোল হৈ যাব, বিল একো নালাগে। এনেই আৰু খাৰু আছে, অলপমান খাম আৰু সেইখিনি এনেই আৰু, কিন্তু একোৱেই নাখাওঁ, বেলেগ পাতত একো দিব নালাগে, সেইখিনি হ'লেও হ'ব। মোৰতো অকল খোৱা লোৱা সকলোৰে হৈ গ'ল। মই অলপ এডভান্স খালোঁ, আৰু ভোক লাগি আছিলে। আৰু ভাজা মাংস, ভাজা মাছ, ভজাৰ পৰা খাই কিনে একদম পেট ফুল হৈ গৈছে, যাৰ কাৰণে মাংস বেছি খাবই নালাগে ভাত খোৱাৰ টাইমত। তো আমাৰ ৱাইফেও একো খাব নালাগে, বাকী সকলোৱে খোৱা লোৱা চেচ। তো আজিলৈ সকলোৱে শুভৰাত্ৰি। মাঘ বিহুৰ সকলোকে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।